নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম তাবুজ হোমমেড ৰেচিপি চেনেলটিলে। আজি মই বনাব ওলাইছোঁ, আপোনালোকে চাগে গম পাইছেই, আজি মই বনাব ওলাইছোঁ মচুৰ দাইলৰ কাটলেট। বৰষুণৰ বতৰ, তেন্তে এনেকুৱা এটা জ্বলা ৰেচিপি বা এনেকুৱা এটা স্নেক্স খাই বিৰাটেই ভাল লাগে। তেন্তে বলক বেছি দেৰি নকৰোঁ, চাওঁচোন মই কেনেকৈ। আমাক এইখিনি লাগিব। এয়া মচুৰ দালি মই ৩-৪ ঘণ্টা এনেকৈ ভিজাই ৰাখিছিলোঁ। 2 কাপ ডাঙৰ কাপেৰে দিছোঁ, আৰু এয়া ৰিফাইন তেল 1 কাপ, আৰু লাগিব জলকীয়া 2টা এনেকৈ মিহিকৈ কাটি লৈছোঁ, পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, আৰু আদা এনেকৈ কাটি পেলাই পেষ্ট কৰি লৈছোঁ। আৰু এয়া বিস্কুটৰ গুড়া, আপোনালোকে যিকোনো বিস্কুট ল'ব পাৰে। মই কাটা বিস্কুট গুড়ি কৰি লৈছোঁ, কাটা বিস্কুটটো হ'লে বেছি ভাল হয়। আৰু এয়া বেচন গুলি লৈছোঁ, 1 চামুচ বেচন দি, নিমখ লৈছোঁ, গৰম মছলা লৈছোঁ, আৰু ধনিয়া পাউডাৰ লৈছোঁ। জোখমতে লৈ লৈছোঁ গোটেইখিনি। এতিয়া বনোৱা আৰম্ভ কৰিম। এয়া মিক্সি জাৰত মই এইখিনি এটা ভালকৈ পেষ্ট বনাই ল'ম, গুড়ি কৰি ল'ম। বেছি মিহি কৰি নেপেলাব, অলপমান কৰিলেই হ'ল। এইখিনি এতিয়া কৰি ল'ম পেষ্ট। এয়া হৈ গৈছে, এয়া চাওক, ঠিক এনেধৰণৰ হ'ব লাগিব। বেছি মিহি কৰিলে দিগদাৰ হয় পাছত, যেতিয়া আপুনি কাটলেটটোৰ আকৃতি দিব। ঠিক এনেদৰে কৰিব, সেইবাবে এতিয়া বউলত মই এইখিনি লৈ ল'লোঁ। আৰু এতিয়া আদাৰ পেষ্টখিনি দি দিম, পিঁয়াজখিনি দি দিম, এতিয়া নিমখ দিম, সোৱাদ অনুযায়ী নিমখ লৈছোঁ মই। এতিয়া দিম ধনিয়া পাউডাৰখিনি আৰু গৰম মছলাখিনি দি দিম। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিব, লৰাই মেলি দিব। আপোনালোকে ইয়াত ইচ্ছা কৰিলে গাজৰো সৰু সৰুকৈ কাটি দিব পাৰে। মই জলকীয়া দি দিছোঁ এতিয়া। জলকীয়াটো বহুত জ্বলা, সেইকাৰণে মই 2টা জলকীয়াই মিহিকৈ কাটি দিছোঁ। আপোনালোকৰ যদি জলকীয়াৰ জালটো অলপ কম থাকে, তেন্তে 3-4টামান জলকীয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিয়নো এইটো কাটলেটত জ্বলা বেছি হ'লেহে ভাল লাগে, নহয়নে বাৰু? তো এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি দিব। আৰু আপোনালোকে ইয়াত ফ্ৰেঞ্চ বিন, গাজৰ বা আপোনালোকৰ মন পচন্দৰ চব্জিও দিব পাৰে, এনেকৈও বনাব পাৰে। এতিয়া এইখিনি হৈ গৈছে, আৰু মই ইয়াত হাতত তেল অলপ গ্ৰীজ কৰি লৈছোঁ, আৰু হাতখন ভালদৰে ধুইও লৈছিলোঁ। এতিয়া হাতৰ সহায়ত আপোনালোকে কাটলেটটোৰ শ্বেপ দিব, যিকোনো শ্বেপ দিলেই হ'ল। আপোনালোকে ৰাউণ্ডকৈ গোলকৈও শ্বেপ দিব পাৰে, বা আপোনালোকৰ মন পচন্দৰ শ্বেপ আপোনালোকে দিব পাৰে কাটলেটৰ। এয়া মই প্লেটত থৈ দিম। আৰু ঠিক তেনেদৰে গোটেইখিনি শ্বেপ দি ল'লোঁ। আপোনালোকৰ সুবিধা অনুযায়ী শ্বেপ দিব, মই এনেকৈয়ে দি দিছোঁ গোটেইখিনি। আৰু এতিয়া তেলখিনি গৰম হ'বলৈ দিম। ইয়াত তেলটো মই পাতি দিছোঁ, ৰিফাইন তেল গৰম হ'বলৈ দিম এতিয়া এইখিনি। এতিয়া এইখিনি বেচনত আমি লেটিয়াই ল'ম কাটলেটখিনি। অলপ সাৱধানে উঠাব, যিহেতু বহুত ঢিলা হৈ থাকে বস্তুটো। এতিয়া এনেকৈ অকণমান প্ৰেছ কৰি পেলাই এইখিনি বেচনত লেটিয়াই ল'ব। আৰু এতিয়া হাতখন আকৌ এবাৰ ভালকৈ ধুই বিস্কুটৰ গুড়িত এইখিনি লগাই ল'ব। এতিয়া আমি এয়া বিস্কুটৰ গুড়িত কাটলেটখিনি লগাই ল'ম। চামুচৰ সহায়তে হওক বা হাতৰ সহায়তে হওক, আপোনালোকে ভালদৰে এইখিনি বিস্কুটৰ গুড়িত লগাই ল'ব। ঠিক এনেধৰণে। আপোনালোকে বেচনৰ জেগাত কৰ্ণফ্ল'ৰো গুলি দিব পাৰে, বা ময়দাও গুলি দিব পাৰে। আপোনালোকৰ যোনটো ইচ্ছা সেইটোৱে দিব পাৰে, কোনো কথা নাই এনেকুৱা যে বেচনেই গুলি দিব লাগিব। যোনে বেচন দিব নোৱাৰে, সিহঁতে কৰ্ণফ্ল'ৰ বা ময়দা গুলি দিলেও হয়। আৰু কাৰোবাৰ যদি বেছিকৈ ঢিলা হৈ যায়, তেতিয়া সিহঁতে মিক্সাৰ মানে যোনটো আমি মিক্স কৰিছিলোঁ, তাতে কৰ্ণফ্ল'ৰ অলপমান দি বা ময়দা অলপমান দি, নহ'বা বেচন অলপমান দি পেলাই বস্তুটো অলপমান টান কৰি ল'ব পাৰে। এতিয়া একে প্ৰচেছতে এইখিনি আমি বেচনত লেটিয়াই পেলাই বিস্কুটৰ গুড়িত লগাই দিছোঁ।
আৰু ভালদৰে এনেকৈ শ্বেপটো দি ল'ব। ঠিক এনেদৰে গোটেইখিনি বনাই ল'ব। মই আপোনালোকক দেখাই দিছোঁ। এতিয়া তেলখিনি গৰম একদম হৈ গৈছে। এতিয়া আপোনালোকে ফ্লেমটো একদম চিমলৈ লৈ যাব আৰু এইখিনি এতিয়া তেলত ভাজি ল'ব। ইপিঠি ৰঙচুৱা হৈ গ'লে সিপিঠিত লুটিয়াই দিব আৰু এনেধৰণে ভাজি থাকিব। ফ্লেমটো একদম চিমতে ৰাখিব আৰু ঠিক এনেদৰে এইখিনি ভাজি ল'ব। এয়া দেখিছে আমাৰ এটা পিঠি ৰঙচুৱা হৈ গৈছে। এতিয়া সিপিঠি লুটিয়াই দিম। এয়া দেখিছে হৈ গৈছে এইখিনি ভাজা। এতিয়া প্লেটত এইখিনি উলিয়াই ল'ম। খাবলৈ বহুতেই টেষ্টি হয় এইটো ৰেচিপি। আপোনালোকে ঘৰত চেষ্টা কৰি চাবচোন আৰু বহুত ক্ৰিস্পি হয়। এয়া হৈ গৈছে। এতিয়া বাকীখিনিও এনেধৰণেই ভাজি ল'ম। দি ল'ব এনেকৈ। ইপিঠি ৰঙচুৱা হৈ যাওক সিপিঠি লুটিয়াই দিছোঁ আৰু এনেধৰণে একেধৰণেই ভাজি ল'ব। ফ্লেমটো একদম চিমতেই ৰাখিব আৰু এইখিনিও হৈ গৈছে আমাৰ। এয়া দেখিছে হৈ গৈছে আৰু বেছি ৰঙা কৰিব নালাগে। এনেতে আমি ফ্লেমটো অফ কৰি থৈ দিম। আৰু এয়া চাওক আমাৰ মচুৰ দালিৰ কাটলেট একদম খাবলৈ তৈয়াৰ হৈ গৈছে। গৰমে গৰমে আপোনালোকে বিলাহীৰ চচ বা গ্ৰীণ চিলি চচৰ লগত পৰিৱেশন কৰিব পাৰে বা আপোনালোকে ঘৰতে বনাই লোৱা পুদিনাৰ চাটনিৰ লগতো পৰিৱেশন কৰিব পাৰে। তেন্তে বন্ধু বান্ধৱীসকল, আজি মই বনোৱা কাটলেটৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। বৰষুণৰ বতৰ, বাহিৰত বৰষুণ দি আছে আৰু এনেকুৱা এটা স্নেক্স, এনেকুৱা এটা কাটলেট খাই এনজয় কৰি বেছিয়ে ভাল লাগিব। বৰষুণো দি আছে যেতিয়া। তেন্তে মই যাওঁ খাবলৈ আৰু আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব, ঘৰত বনাই চাব। বহুতেই টেষ্টি হয়। আজিলৈ ইমানতেই সামৰিছোঁ। আকৌ লগ পাম এটা নতুন সোৱাদ লগা ৰেচিপিৰ সৈতে। বাই বাই।